হৈছে 5:01। আহক আজি ৰাখি ফলাফল আৰম্ভ কৰোঁ। আজিৰ দিনটোৰ বিষয়ে জানো আহক। আজি 28 ফেব্ৰুৱাৰী 2023 চন মংগলবাৰ অৰ্থাৎ অসমীয়া 15 ফাগুন 1429 ভাস্কৰাব্দ আৰু 1944 শকাব্দ। আজি তিথি হৈছে শুক্লা নৱমী, নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, যোগ হৈছে বিষ্কুম্ভ যোগ, আৰু কৰণ হৈছে বালক কৰণ, আৰু জন্ম ৰাশি হৈছে বৃষ ৰাশি। আজি সূৰ্যোদয় হ'ব 5:52 আৰু সূৰ্যাস্ত হ'ব 5:19। চন্দ্ৰ অস্ত যাব 12:37 আৰু চন্দ্ৰ উদয় হ'ব 11:08। মেঘ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। স্বাস্থ্য ফালে যে চাব গ'লে আজিৰ দিনটোত বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস সহায় কৰিব। দিনৰ আৰম্ভণি যদিও ভালভাৱে হ'ব, কিন্তু গধূলি পিনে আপোনাৰ ধন খৰচ হ'ব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব, কিন্তু বহু সময়ৰ মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা ক'ব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে। কথা লুকাই ৰাখিলে মনত কষ্ট বাঢ়ে। আজি আপুনি ক'ৰবাত ফুৰিব যাব পাৰে। ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰ আপোনাৰ লগত সহপাঠীক কৈ আগবঢ়াব সহায় কৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকলে গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত আৰাম আৰু মৰম কৰিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। বৃষ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উচ্ছ্বাস নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিকভাৱে নিৱেশ কৰে। আজি আপুনি উৰ্জাৰ দি ভৰপূৰ থাকিব। লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ কাৰোবাৰ লগত ক'ৰবাত ঘূৰি ফুৰিবলৈ গৈ নিজৰ প্ৰেমৰ জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চয় কৰিব পাৰে। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণে যে ৰখি আছে, কাৰণ আজি আপুনি তাক সম্বন্ধতা জনাইছে। মিথুন ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ বেলেগৰ সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ স্নেহ অফ হিউমাৰ ৰাখক, আৰু এনে কৰিবলৈ আপুনি সমালোচনা কৰিলেও তাক ভালভাৱে গ্ৰহণ কৰিব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতৰ আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণৰ সমাৰোহণ পোৱাৰ নিয়ন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব পাৰে আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণতি হোৱা দেখিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰাৰ আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ৰ বিপদত পেলাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱনত বহুত ধুনীয়া হয়। কৰ্কট ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপুনি অৱসৰ সময় আনন্দিত কৰিব পাৰিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰিব, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। বন্ধুৰ সান্নিধ্যই আপোনাৰ সুখ আৰু সন্তুষ্টি দিব। অপ্ৰত্যাশিত ৰোমাঞ্চৰ আপুনি হঠাতে পাব পাৰে, যদিহে আপুনি বন্ধু বান্ধৱৰ লগত সন্ধিয়াৰ সময়ত ফুৰিব যাব পাৰে। কামত কম উন্নতি তথা প্ৰগতিৰ আপোনাৰ অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। সন্ধিয়া বহুত দেৰি পিছত আপুনি
বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়াৰ আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। সিংহ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তাৰ বৃদ্ধি কৰক। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। যিসকল লোকে নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে, আজি প্ৰেমীৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষভাৱে কথা কয়, কাৰণ জানি আপুনি স্পষ্টিৰ নিশ্বাস পেলাব। আজি যি ব্যক্তিয়ে আপোনাৰ লগত লগ পাব তাৰ লগতেই বিনষ্ট আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰৰ আপোনাৰ বৈবাহিক জীৱনৰ বাৰুকৈয়ে প্ৰভাৱ পেলাব। কন্যা ৰাশিৰ ফলাফলসমূহ আৰম্ভ কৰোঁ। কোনো সন্মানীয় আৰু ডাঙৰ ব্যক্তিৰ লগত কৰাৰ সময়ত ভয় নাখাব আৰু আত্মবিশ্বাস বনাই ৰাখক। এইটো স্বাস্থ্যৰ বাবে সিমানেই জৰুৰী যিমানেই কামৰ বাবে পইচা। ধাৰত পইচা বিচৰা মানুহৰ যিমান পাৰে গুৰুত্ব নিদিব। শিশুসমূহে আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰাব। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হ'ব। যোগ্য কৰ্মী পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। বহু কাম এৰি আজি আপোনাৰ ভাল লগা কাম কৰিব পাৰে, কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ'ব। আপুনি নিজৰ সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। তুলা ৰাশিৰ ফলাফলসমূহ আৰম্ভ কৰোঁ। বাহিৰৰ গতিবিধিয়ে আপোনাক বহুত ভাগৰুৱা আৰু অশান্তৰ সৃষ্টি কৰিব পাৰে। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱাৰ খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাতকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাঁহি অনাত অসফল হ'ব, কাৰণ সেই উপহাৰে তেখেতৰ প্ৰভাৱিত কৰাত বিফল হ'ব। এইটো সেই দিনা যিদিনা আপুনি আপোনাৰ পৰিকল্পনাসমূহ চকু দিয়াৰ উচিত আৰু তাৰ বাবে বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত সাক্ষাৎ কৰা উচিত। যিসকল লোকৰ ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকৰ পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱাৰ বাবে তেখেতে সময় দিব নোৱাৰিব। অন্যৰ স্পষ্টক্ষেপ আপোনাৰ বৈবাহিক জীৱনৰ সমস্যা সৃষ্টি কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ আত্মবিশ্বাসে আপোনাৰ হিৰোজিম যেতিয়া আপুনি যুঁজ কৰে, আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধৱান হ'ব। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি অভ্যাসতকৈ অধিক সংবাদশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। আজিৰ দিনটোৰ আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰা সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱাৰ অবিহনে আপোনাৰ কথা মানি চলিব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ জীৱনসংগীৰ বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। ধনু ৰাশিৰ ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ মন বেয়া হোৱাৰ বাবে নিজৰ পাৰিবাৰিক জীৱনৰ কণ্ডলৰ সৃষ্টি নকৰিব। ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক, নহ'লে পিছত পৰিতাপ কৰিব লগা হ'ব পাৰে। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। কোনো চিঠি
অথবা ইমেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যিবোৰ আপোনাৰ জীৱন ভাল লগা কৰাত অৰিহণা যোগাব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি কৰিব। কৰ্মকাণ্ড, পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আজি দিন হ'ল উন্মাদ হৈ যোৱাৰ কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। মকৰ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'ব লাগে বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যকীয়। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাক দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখেই আপোনাক আহত কৰিব দিব। নতুনকৈ আৰম্ভ কৰা পৰিয়াল যোজনা আশা কৰা মতে পৰিণাম নিদিব। খালী থকা সময় সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আপুনি নিজৰ বৈবাহিক জীৱনৰ নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে। সেয়ে সময় থাকোঁতে কিবা নতুনত্ব আনিব চেষ্টা কৰক। কুম্ভ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰা জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰে আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শৰ অনুযায়ী নিৱেশ হ'ব পাৰে। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ উৰ্জাৰ জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। এই ৰাশিৰ জাতকসকল কৰ্মক্ষেত্ৰত লগাতকৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। মীন ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থত আৱশ্যকতা কৰিব পাৰে, কিন্তু বেছি চাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফূৰ্তি কৰিবলৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আপোনাৰ মাননীয় মূল্য আৰু ধনাত্মক ব্যৱহাৰ কেৰিয়াৰ দিশত আপোনাৰ সফলতা প্ৰদান কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। ধন্যবাদ। জয় আই অসম।